হেল্ল' গাইজ কি খবৰ আৰু এতিয়া মোৰ লগত আছে জিন্তু বাবা আৰু মই আৰু বৰুৱাতে চলাই আছে গাড়ীখন বৰুৱাটাক পিছত দেখাম গৈ আছো বিশেষ এটা প্লেচলৈ মজা মজা লোকেশ্যন দেখাম মই আজি ৰাণীঘাট ন ৰাণীঘাটৰ ৰাণীক লগ পাওঁ নে নাপাওঁ নাজানো কিন্তু গৈ আছো এতিয়া সৰুভোগৰ পৰা এতিয়া এনেহ'লে বোলে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব দেখিব মজা মজা সুন্দৰ সুন্দৰ ধুনীয়া 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 আটকধুনীয়া প্লেচ য'ত আপোনালোকে বনভোজ খাবলৈ যাব ফুৰিব যাব এই ইয়াতে নকওঁ মানে গোটেইখিনি ইয়াত নকওঁ গৈ পাম দেখুৱাম ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব হেল্ল' গাইজ কি খবৰ আৰু এয়া সৰভোগ ফ্লাইঅভাৰ আৰু এইখন সৰভোগ ফ্লাইঅভাৰ ওপৰত আছোঁ আৰু এনেকুৱাকৈ তলেৰে সৰভোগৰ টানলৈ যায় আৰু ইয়াৰ পৰাই যাম মানাস নেশ্যনেল পাৰ্ক পাণবাৰী ৰেঞ্জলৈ য'ত ইয়াৰ পৰা 27 কিলোমিটাৰ নিলগত আছে মানাস নেশ্যনেল পাৰ্ক পাণবাৰী ৰেঞ্জ য'ত আছে ৰাণীঘাট এটা পিকনিক স্পট তেনেহ'লে বলক মোৰ সৈতে সুন্দৰ এটা পৰিৱেশলৈ হৰিদেৱৰ দোকানৰ পৰা এক পেকেট গুটখা আনিব কৈছে মই গুটখা নাখাওঁ বৰুৱাদাই খাব যি কি নহওক বৰুৱাদাক এতিয়ালৈকে দেখুৱাম অলপ পিছত আৰু এতিয়া এইখিনি পালে চুলীয়া কাটা বুলি কয় তো আমি ঘৰুৱা ভাষাত কওঁ চুইলা কাটা যি কি নহওক যি কি হওক আৰু আমাৰ বাবা আছে অতীত আছে মানে মই চশমা পিন্ধা দেখাবা ইও চশমা পিন্ধে কিন্তু ইয়াৰ চশমাযোৰ মানে দেখাই নাপায় কলা কলা বহুত পুৰণি হৈছে দেখাই নাপায় আকৌ এই যোৰ পিন্ধিলে মানে লেভেল দিছে আৰু ফটা দল লগাইছে আৰু গাড়ী ভিতৰত পিন্ধো গাড়ী বাহিৰত মস্ত ডাঙৰ কেমেৰা এটা আছে এবাৰ দেখাই দিওঁ দে কেমেৰাটো মস্ত ডাঙৰ কেমেৰা যি কি নহওক ফ্ৰেণ্ডসকল এতিয়া গৈ আছোঁ আৰু ড্ৰোন চনো লৈছোঁ যদি চান্স পাওঁ ড্ৰোনটো উৰাই দিম কিন্তু চান্স পাওঁ নে নাপাওঁ সেইটো পিছত হেল্ল' গাইজ কি খবৰ আৰু আহি পালোঁ চুলীয়া কাটা আৰু এইটো চাইডেৰে এনেকৈ সৰভোগৰ পৰা এনেকুৱাকৈ আৰু এইটো চাইডেৰে পাতিলাটো বঙাইগাঁও এনেকৈ ভিতৰৰ ৰাস্তা আৰু দেখুৱাই আছোঁ ইয়াত চাওক মানাস ৰাষ্ট্ৰীয় উদ্যান মানাস নেশ্যনেল পাৰ্ক আৰু ইয়াৰ পৰা মাত্ৰ 6 কিলোমিটাৰ আছে পাণবাৰী ৰেঞ্জলৈ হেল্ল' গাইজ আৰু মানাস নেশ্যনেল পাৰ্ক পাণবাৰী ৰেঞ্জলৈ গৈ থাকিলে পাণবাৰী পাওঁ আৰু পাণবাৰীতে আছে ঐতিহ্যমণ্ডিত এটা সুন্দৰ কালী মন্দিৰ আৰু এয়া চাওক সুন্দৰ এই কালী মন্দিৰটো আৰু এই কালী মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম ইয়াতে সেৱা ল'ম আৰু যাত্ৰা আৰম্ভ কৰিম আৰু আপোনালোকে দেখিছে এইটো সুন্দৰ পাণবাৰীত থকা কালী মন্দিৰ আৰু ইয়াতে ভক্তসকল আহিছে সেৱা লৈছে মা কালী আৰু কি সুন্দৰকৈ বনাইছে এটা বহুত ভাল এটা পৰিৱেশ ইয়াতে আৰু কেতিয়াবা আহিম আপোনালোকে আহিব আৰু ইয়াৰ পৰা এতিয়া বিদায় লৈ পেলাই যাম য'ত আমি গৈ আছোঁ আৰু খুব বেছি ভাল লাগিলে ইয়াতে মা কালীৰ সেৱা ল'লোঁ আৰু ইয়াৰ পৰা পুনৰ যাত্ৰা আৰম্ভ হ'ব হেল্ল' গাইজ আৰু আহি পালোঁ এনেকুৱাকৈ এই ছাইডটো দুটা আছে এইটো ছাইডে এনেকুৱাকৈ মানাস নেশ্যনেল পাৰ্ক পাণবাৰীৰ যি ৰেঞ্জ আছে তালৈকে যায় আমি যাম ৰাণীঘাটলৈ যিহেতুকে এতিয়া বনভোজৰ বতৰ পুৰণিক বিদায় নতুনক আদৰা তো মানাস নেশ্যনেল পাৰ্ক নহয় যাম এনেকুৱাকৈ ৰাণীঘাটলৈ এতিয়া ৰাণীঘাটলৈ গৈ আছোঁ ৰাস্তা ঘাট ইমান এটা ঠিক নহয় এইখিনি ৰাস্তা বেয়া একদম ফাটাফাটি মানে ৰ'দ ফাটাফাটি দিছে আৰু ঠাণ্ডাটো অকণ কমিছে আৰু পিছপিনে যিখন গাড়ী আহি আছে সেইখনৰ ৰাণীঘাটতে যাব জিন্তু ওপৰত কিয় ওপৰত মানে কি জিপচি নাপালো এতিয়া অফিচত নিজৰ গাড়ীখন আহিব লগা হ'ল এতিয়া এনেকে আহিছো আৰু গৈ আছোঁ ৰাণীঘাটলৈ সুন্দৰ এটা পৰিৱেশলৈ আৰু আপোনালোকে চাব পিছপিনে গাড়ী আহি আছে তেওঁলোকক গৈ আছে ৰাণীঘাটলৈ আৰু জংঘলৰ মাজে মাজে একদম গৈ আছোঁ ভয় লাগিছে ভালুকে আক্ৰমণ কৰে নেকি কেইদিনমান বহুত ভালুক ওলাই আছে হয়নে তো এতিয়া জংঘলৰ মাজে মাজে এনেকৈ গৈ আছোঁ এতিয়া পোহৰ হ'ল বাৰু এইপিনে আমাৰ এইটো বাবা ৰেডি আছে তো এতিয়া গৈ আছোঁ আৰু
গাইজ আহি পালোঁ ৰাণীঘাটৰ গেটখন পাইছোঁ এয়া ৰাণীঘাটৰ গেটখন আৰু ইয়াতে লিখা আছে ৱেলকাম টু মানস নেশ্যনেল পাৰ্ক এট পাণবাৰী ৰেঞ্জ আৰু ইপিনে আছে পিকনিক স্পট ৰাণীঘাট আৰু ইয়াতে লিখা আছে বাছৰ কাৰণে 500 টকা টাটা উইংগাৰ 300 টাটা মেজিক 250 এনেকুৱাকৈ এটা চাৰ্জ লয় মানে এণ্ট্ৰি ফিজ লয় আৰু বাইক আৰু স্কুটিৰ কাৰণে 50 টকা লয় ই ৰিক্সাৰ কাৰণে লয় 100 টকা টেম্পোৰ কাৰণে 150 টকা তো এনেকুৱাকৈ ইয়াতে ইয়াৰ পৰা যাব লাগিব এনেকুৱাকৈ আৰু ইয়াতে আছে বহুত এনেকুৱা আহি আছে এনেকুৱাকৈ গৈ টেম্পুৰ কাৰণে 150 লৈছে অঁ তো এনেকুৱাকৈ গৈ আছে আৰু এয়া হৈছে ৰাণীঘাটৰ পৰিৱেশ আৰু দেখি আছে ইয়াতে বাইক লৈ যাব ৰাণীঘাট পিকনিক স্পট আৰু আমিও ইয়াৰ পৰা এতিয়া এনেকুৱাকৈ যাম এটা মজাত সুন্দৰ পৰিৱেশ আৰু ৰাণীঘাটৰ গেটখনেৰে এতিয়া ভিতৰত প্ৰৱেশ কৰিছোঁ আৰু এতিয়া ৰাণীঘাটৰ বনভোজৰ যি মেইন ঠাইডোখৰলৈ গৈ আছোঁ আৰু এয়া আৰু হেমন্তই বাজাই আছে আৰু এতিয়া ইয়াতে বগৰী হেজাৰ বগৰী গছ আছে মানে হেজাৰ বগৰী গছ আছে আৰু এতিয়া এনেকুৱাকৈ গৈ আছোঁ আৰু তলেদি এনেকুৱাকৈ এই ইয়াতে আৰু এখন গেট পাম নেকি তো ইয়াতে আপোনালোকক কৈ দিছোঁ যে বাইক বা স্কুটি লৈ আহিলে 50 টকা দিব লাগিব বাছত আহিলে 500 টকা চাইকেল লৈ আহিলে টকা দিব নালাগে তো এইটো সুবিধা চাইকেলৰ কাৰণে বঢ়িয়া আৰু এনেকুৱাকৈ গৈ আছোঁ এতিয়া ভিতৰলৈ বুলি আৰু ৱাও দেখিছোঁ বহুকেইটা পাৰ্টি আহিছে বাছ চাছো দেখিবলৈ পাইছোঁ এতিয়া মানে আপোনালোকে দেখিব পাব মই দেখিছোঁ ইয়াৰ পৰাই তো বাছ চাছ লৈ পেলাই আহিছে পূৰা পিকনিক খাবৰ কাৰণে বনভোজ খাবৰ কাৰণে আৰু ইপিনে বাইকাৰ্ছবিলাকো আহি আছে আৰু ইপিনে বাইক লৈ পেলাই আহি আছে আৰু আমাৰ ইপিনে কেমেৰা পাৰ্চন আমাৰ জিন্তু বাবা এনেকুৱাকৈ পূৰা একদম কেমেৰা ফিট কৰি পেলাই এনেকৈ কেমেৰা কৰি আছে আৰু এয়া চাওক সুন্দৰকৈ একদম ধুনীয়া লাগিছে একদম সজাইছে ধুনীয়াকৈ একদম সুন্দৰ ইপিনে নৈ এটা আছে ন এইটো ৱাও তো এটা সুন্দৰকৈ উঠিব পৰা টাৱাৰৰ নিচিনা এটা আছে বঢ়িয়াকৈ তো তাতো উঠিম এতিয়া দেখি আছে পৰিৱেশটো মেইনলি এইখিনিয়ে আৰু ভিতৰলৈ গৈ আছোঁ এতিয়া আৰু 20 স্পীড লিখা আছে 20 স্পীড বেছি স্পীডত চলাব মানা কৰিছে 20 স্পীড আমাৰখন বাৰু এনেও নচলায় তো এয়াই আৰু এতিয়া তো দুচকীয়া বাহন আনিলে আৰু দুটা হেলমেট পিন্ধিব লাগিব সেইটোৱে কিন্তু বহুতে পিন্ধা নাই বাৰু বাদ দিয়ক সেইবিলাক কথা আৰু এতিয়া ৰাণীঘাটত আহি পাইছোঁহি আৰু ৰাণীঘাটৰ এই যিটো ভিউ পইণ্ট ইমান সুন্দৰকৈ সজাইছে চাওক ইমান সুন্দৰকৈ সজাইছে ৰাণীঘাটৰ এই বিশেষ ইয়াতে আহি পেলাই আপোনালোকে ফটো উঠিব পাৰিব ৰিলছ ভিডিঅ' বনাব পাৰিব আৰু এটা সুন্দৰকৈ ৰংচঙীয়াকৈ সজাইছে বাঁহৰে যদিও কিন্তু বহুত ভাল আৰু এই তলত কাঠ দিছে এনেকুৱাকৈ আৰু এনেকুৱাকৈ চাওক ইয়াতে এই নৈটোৰ মাজতে আচলতে এই নৈটোৰ মাজতে আছে তেনেকুৱাকৈ আহি পেলাই আপোনালোকে এনেকুৱাকৈ আচলতে আহিব পাৰিব আৰু আহি পেলাই সুন্দৰকৈ চাওক সুন্দৰকৈ সজাইছে আৰু ইয়াতে আহি পেলাই এনেকুৱাকৈ আপোনাৰ থাকিব পাৰে আৰু ইয়াত ৰখি পেলাই এই নৈৰ মাজত আচলতে এইটো নৈৰ মাজত আছোঁ মই দেখি আছে ৰাণীঘাট লিখা আছে ইপিনে ৰাণীঘাট লিখা আছে আৰু ইপিনে চাব ইপিনেও ৰাণীঘাট লিখা আছে আৰু এই যিটো এটা ভিউ পইণ্ট সুন্দৰ ইয়াতে ৰখি পেলাই আপোনালোকে ইয়াতে মাছবিলাকো চাব পাৰিব ইয়াতে মাছ চাব পাৰিব সুন্দৰকৈ এই যিটো পৰিৱেশ এটা নান্দনিক আচলতে পৰিৱেশ এটা সুন্দৰ পৰিৱেশ আৰু আজি যিহেতুকে দেওবাৰ বহু দূৰ দূৰণিৰ পৰা আহিছে বাছ লৈ আহিছে উইংগাৰ লৈ আহিছে বলেৰ' লৈ আহিছে বা বিভিন্ন ধৰণৰ নিজৰ
বাহনসমূহ লৈ আহিছে আৰু আহি পেলাই ইয়াতে সুন্দৰকৈ ইউটিউবাৰবিলাকেও আহি পেলাই সুন্দৰ সুন্দৰ ব্লগ বনাইছে আৰু ইয়াতে দেখি আছে সুন্দৰ এটা পৰিৱেশ আচলতে আৰু এই পৰিৱেশটো আচলতে বহুত ভাল লাগিছে নামনি অসমৰ সৰভোগৰ পৰা বেছি দূৰ নহয় বা ইপিনে বঙাইগাঁৱৰ পৰা বেছি দূৰ নহয় মানিকপুৰৰ পৰা বেছি দূৰ নহয় আৰু বিশেষকৈ এইখিনি লোকৰ কাৰণে বহুত বেছি সুবিধা হৈছে বনভোজৰ আকৰ্ষণীয় কেন্দ্ৰ হৈ পৰিছে এই বিশেষ ৰাণীঘাট দেখি আছে সুন্দৰ এটা পৰিৱেশ আৰু ইপিনে দেখিছে কেৱল মানুহ আৰু বহুত বৃহৎ এটা অঞ্চল বৃহৎ এটা এৰিয়া আচলতে বহুত ডাঙৰ এই এৰিয়াটো অকণমান নহয় বহুত ডাঙৰ এৰিয়া ইয়াতে আহিলে আপোনালোকে ঘূৰিব পাৰিব ফুৰিব পাৰিব সুন্দৰ সুন্দৰ ফটো উঠিব পাৰিব আৰু এই যি নান্দনিক পৰিৱেশ যি বগৰী গছ হেজা হেজা বগৰী গছৰ সোৱাদ ল'ব বিশেষকৈ মই সেইটো হেল্ল' গাইজ ৰাণীঘাটত আছো সুন্দৰ পৰিৱেশ আৰু ইয়াতে একদম চিন্তা কৰি আছে গাৰ্লফ্ৰেণ্ডৰ কথা চিন্তা কৰি আছে কি নাই কি এনেকুৱা চিন্তা কৰি আছিল এতিয়া গাৰ্লফ্ৰেণ্ডলৈ মনত পৰিছে মানে গাৰ্লফ্ৰেণ্ডে আহিব নিদি মনে মনে আহিছে মোক কৈ আছে মই গুৱাহাটীত আছোঁ অলপ আগতে কৈ আছিল তেনেকৈ কিন্তু আছে ৰাণীঘাটত এয়া পৰিৱেশ মোবাইলটো বহুত বিশ্বাস কথা ক'ব পাৰে আৰু এজন হেণ্ডচাম গাই লগ পাইছোঁ মোৰ ফ্ৰেণ্ড কেনেকুৱা লাগিছে ইয়াতে ভালে লাগিছে আহি ভাল লাগিছে আপোনাক লগ পাই ভাল লাগিছে আগে পাছে লগ পাই থাকোঁ আৰু এইডাল অলপ আগতে কি মানে গাৰ্লফ্ৰেণ্ডৰ কথা পাতি অসুবিধা হয় নেকি গাৰ্লফ্ৰেণ্ড নাই চবৰে গাৰ্লফ্ৰেণ্ড নাই কিন্তু ক'ব গ'লে চবৰে 2-3জনীমান আছে হয়নে যিকি নহওক থাকে আৰু বাকী ৰাণীঘাটত আহি বহুত মজা লাগিছে না ভাল লাগিছে বহুত ভাল লাগিছে আজি কি কেইজনে আহিছে আজি দুজনে আহিছোঁ আমি দুজনে মানে অহাৰ কথা আছিল কেইজনমান কিন্তু নাই শেষত নাই কাৰো ঠিকে আছে তো দুজনে আহিছে কিন্তু ইয়াত বহুত ভাল লাগে পৰিৱেশ সকলোৱে আহিব আৰু বহুত ভাল লাগে এনজয় কৰা আৰু আমিও এতিয়া এনজয় কৰোঁ অকণমান নে কি কয় আৰু ৰাণীঘাটৰ পৰা এতিয়া বিদায় ল'ম ৰাণীঘাটৰ পৰা গৈ আছোঁ বহুত পেটত ভোক লাগিছে আৰু গৈ পেলাই এখন আমি ভাতটো খাব লাগিব আৰু ৰিজৰ্টখনৰ নাম কি আমি য'ত ভাত খাম নামটোৱে নাজানে যি কি নহওক আমি ভাত খাম আৰু ভাত খোৱা এই ইপিনে আৰু আছে দেই মানে মই কৈছোঁ বহুত ইপিনেও আছে ইয়াত বেছি সময় থকা নাই কাৰণ কিয় আৰু মানাস নেশ্যনেল পাৰ্ক যি পাণবাৰী ৰেঞ্জ আছে সেইপিনে অকণমান যোৱাৰ চেষ্টা কৰিম গতিকে সেইকাৰণে ইয়াৰ পৰা গৈয়ে আছোঁ তো যিখিনি ফ্ৰেণ্ডসকল ইয়াৰ পৰা এতিয়া বিদায় মাগিম আৰু বিদায় মাগি ইয়াৰ পৰা ভাত পানী খাই ল'ম আৰু আপোনালোকে এই বিশেষ ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ আৰু আছে চাই থাকিব এই বিশেষ ভিডিঅ'টো আৰু এতিয়া ৰাণীঘাটৰ পৰা আহি পেলাই গৈ আছোঁ মানাস নেশ্যনেল পাৰ্ক পাণবাৰী ৰেঞ্জলৈ আৰু ইপিনে আমাৰ কেমেৰামেন কেমেৰা কৰি আছে আৰু ইপিনে গৈ আছোঁ আয়ো এতিয়ালৈকে একো খোৱা নাই 3:30 বাজিল এতিয়ালৈকে পেটত একো এটা পৰা নাই কিন্তু এতিয়া ইপিনে বন্ধ আছে ইপিনে হ'ব তো এয়া এনেকুৱাকৈ যাব লাগিব পানীও আছে ইয়াতে অকণ বেক কেমেৰা দেখাইছোঁ
Mamma. আৰু পাই গ'লো মানাস নেশ্যনেল পাৰ্ক গেটখন দেখা পাইছে আপোনালোকে মানাস নেশ্যনেল পাৰ্ক আপোনালোকক দেখুৱাই দিলোঁ মানাস নেশ্যনেল পাৰ্ক পানবাৰী ৰেঞ্জ আৰু আহি পালোঁ মানাস নেশ্যনেল পাৰ্ক পানবাৰী ৰেঞ্জলৈ আৰু এইখন হৈছে মূল গেট আৰু দেখি আছে এনেকৈ আদৰিছে হাতী দুটা কিন্তু অৰিজিনেল যদি হয় কিমান চেচ হৈ গ'ল হয় তো দুটা হাতী আছে ইয়াতে ওপৰত ধুনীয়াকৈ সজাইছে ওপৰ আৰু এইটো যি বাঘ দেখিছে আৰু গেটখন দেখুৱাম এতিয়া আপোনালোকক আৰু এইটো পানবাৰী ৰেঞ্জ হয় মানাস নেশ্যনেল পাৰ্ক আৰু আপোনালোকে এনেকুৱাকৈ আহিব পাৰে আৰু যিটো বৰপেটাত হৈ পেলাই তেনেকৈ ভৱানীপুৰ হৈ পেলাই তেনেকৈ যিটো আমাৰ বাগান বুলি আছে বাজবাৰী বাগান সেনেকৈ যাব পাৰে আৰু এনেকুৱাকৈ আহিব পাৰে আৰু এয়া মানাস নেশ্যনেল পাৰ্কলৈ এনেকুৱাকৈ প্ৰৱেশ কৰিব পাৰে আৰু সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পাব কিন্তু আজি ভিতৰত প্ৰৱেশ নকৰোঁ আৰু মানাস নেশ্যনেল পাৰ্কৰ ভিতৰৰ পৰিৱেশ আগতে গৈছিলোঁ আপোনালোকে চাব পাৰে আগৰ ভিডিঅ'ত তো বহুত বেছি ভাল লাগিছে আৰু আহি পালোঁ ৰাণীঘাটৰ পিছত মানাস নেশ্যনেল পাৰ্ক আৰু তাৰপিছতে আহি ভোক এতিয়ালৈকে ভাত খোৱাই নাই আৰু ইয়াতে ভাত খাব আহিছোঁ আৰু এইখন সুন্দৰকৈ ৰিজৰ্ট বনাইছে আৰু ইয়াতে আপোনালোকে থাকিব পাৰিব খাব পাৰিব সুন্দৰ একদম বহুত ভাল লগা এটা সেই পৰিৱেশ আৰু আৰু এতিয়া আহি পালোহি মানাস নেশ্যনেল পাৰ্কৰ ওচৰতে থকা ওচৰত নহয় বহুত দূৰ তথাপিও আহিছোঁ ইয়াতে এতিয়া মানে ভাত খাম দুপৰীয়াৰ ভাত খাম কিন্তু এতিয়া এন্ধাৰ হৈ আহিলে খাব পোৱাই নাই একো আৰু ইয়াতে থাকিব পাৰিব সুন্দৰকৈ বহুত ভাল লাগিছে ইয়াত আহি পেলাই বিশেষকৈ আপোনালোকে ইয়াতে আহিব পাৰিব সুন্দৰকৈ নতুনকৈ বনাইছে এইখন বিশেষ ৰিজৰ্ট আচলতে একদম সুন্দৰ পূৰা বহুত বেছি ভাল লাগিছে বহুতেই বেছি ভাল লাগিছে ইয়াৰ পৰিৱেশটো ইয়াত সুন্দৰকৈ বহিবৰ কাৰণে ব্যৱস্থা আছে আৰু এইবিলাক হয়তো পাহাৰৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰিছে একদম বহুত বেছি ভাল লাগিছে ইয়াতে থকা খোৱা সুন্দৰ ব্যৱস্থা আছে মই দেখুৱাম ভাল ধৰণে আপোনালোকক ভিডিঅ'টো দীঘলীয়া হৈছে কাৰণ গোটেইখিনি আপোনালোকক দেখুৱাইছোঁ যদিহে আহে ক'ত থাকিব পাৰিব ক'ত খাব পাৰিব গোটেইখিনি দেখুৱাম আৰু এতিয়া এনেকুৱাকৈ ভিতৰলৈ প্ৰৱেশ কৰিম আৰু খাম তাৰপিছতে অকণমান দেখুৱাম আপোনালোকক পৰিৱেশটো আৰু দেখুৱাই পেলাই ইয়াৰ পৰা বিদায় মাগিম মই আছোঁ মানাস নেশ্যনেল পাৰ্কৰ পানবাৰী ৰেঞ্জৰ ওচৰত থকা পালাংচিত টুৰিষ্ট লজত